সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাস 10 ৰ মেথছৰ 4 নম্বৰ চেপ্টাৰ গতিকে 4 নম্বৰ চেপ্টাৰৰ পৰা কি কমন আছে গতিকে এইটো ভিডিঅ'ত দেখুৱাই দিছো তোমালোকে চিন দিলোৱা আৰু একেটা কি এক্সামত যাবা এটো ইমান হিকি আমাৰ লাভ নাই গুটেইবোৰ গতিকে ভিডিঅ'টো চাই থাকা দ্বিঘাত সমীকৰণ ইয়াৰ পৰা চাই আছা তোমালোকে মই ডাইৰেক্ট আহি গৈছো 4.1 গতিকে অনুশীলনী 4.12 আছে আমাৰ কি এক নম্বৰ কোৱেশ্চন আছে দুই নম্বৰ কোৱেশ্চন আছে গতিকে দুটা কোৱেশ্চন আছে গতিকে ইয়াৰ পৰা তোমালোকে এক নম্বৰৰ এই গুটেইবোৰ শিকিব লাগিব এক নম্বৰৰ গুটেইবোৰ শিকিবা আৰু দুই নম্বৰ এইটো অংক আছে গতিকে এইটো শিকিব লাগিব পাছত আমি আহি গৈছো অনুশীলনী 4.2 গতিকে 4.2 ত চাব পাৰিছা এক নম্বৰটো শিকিবা আৰু 4 নম্বৰটো শিকিবা আৰু লাষ্টৰ এইটো শিকিবা এই তিনটা শিকিবা আৰু দুই নম্বৰটো নালাগে তিন নম্বৰটো আহি থাকে আমাৰ 3 নম্বৰ আৰু 4 নম্বৰ গতিকে এই দুটা ইম্পৰ্টেন্ট 5 নম্বৰটো শিকি থবা ইয়াত আছে আমাৰ 6 নম্বৰ কোৱেশ্চনটো আছে চাব পাৰিছা এটা কোটি শিল্প এটো নালাগে পাছত আমি আহি আছো উদাহৰণ 9 টো চাব পাৰিছা তো উদাহৰণ 9 টো ইম্পৰ্টেন্ট আছে পাছত এটা ফৰ্মুলা চাব পাৰিছা যে -b √b² - 4ac / 2a গতিকে এইটো ফৰ্মুলা বেস কৰি আজিকালি MCQ কোৱেশ্চন দি থাকে গতিকে এইটো ধুনিয়াকে কিবা কাৰণ ইয়াত তোমাৰ কি দিব +b বা ইয়াত তোমাৰ c² এনেকা উল্টা পল্টা দিব মানে MCQ গতিকে তোমালোকে ধুনিয়াকে কৰিব লাগিব পাছত আহি যোৱা অনুশীলনী 4.3 চাব পাৰিছা তোমালোকে যে বৰ্গ সম্পূৰণ পদ্ধতি গতিকে ইয়াৰ পৰা অংক আহিবই কাৰণ ইয়াত অংকই বেছি নাই সামান্য অংক আছে এইটো চেপ্টাৰত 4.3 আমি আইছো 4.3 পৰা এক নম্বৰটো শিকিবা আৰু এই লাষ্টৰটো শিকিবা দুই নম্বৰটো আমাৰ নালাগে 3 নম্বৰৰ একটো শিকিবা আৰু এই 4টো শিকিবা আৰু এইটো চোৱা কোৱেশ্চন 4 আছে কোৱেশ্চন 4 টো শিকিবা 5 টো নালাগে পাছত চাব পাৰিছা কোৱেশ্চন 6 ওতে কোৱেশ্চন 6 টো নালাগে কিন্তু কোৱেশ্চন 7 টো লাগিব কোৱেশ্চন 7 টো 100% শিওর কোৱেশ্চন 7 টো শিকিবা আৰু ডাইৰেক্ট লাষ্টত আহি যোৱা কোৱেশ্চন 11 টো শিকিবা পাছত তোমালোকে চাব পাৰিছা ইয়াত তিনটা চোৱা কি কোৱেশ্চন দি আছে আমাৰ দুটা স্পষ্ট বাস্তৱ মূল আছে যদি গতিকে ইয়াৰ পৰা MCQ এটা আহিব পাৰে ধুনিয়াকে শিকি লবা তিনটা পাছত আমি আহি যাও অনুশীলনী 4.4 গতিকে 4.4 টো চাব পাৰিছা এক নম্বৰৰ কিটা তোমালোকে শিকিবা এক নম্বৰৰ গুটে কিটা শিকিবা পাছত দুই নম্বৰটো কৈছে কেয়াৰ মান উলিওৱা গতিকে কেয়াৰ মান উলিওৱা এনেকুৱা অংক আহি থাকে গতিকে ইয়াৰ পৰা এক নম্বৰটো শিকিবা আৰু 4 নম্বৰটো শিকিবা আৰু 5 নম্বৰটো শিকিবা পাছত কৈছে যে 3 নম্বৰটো যে প্ৰস্তুত কৰি দিক দুগুণ হোৱাতকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ গতিকে এইটো তোমালোকে শিকিবা আৰু লাষ্টটো শিকিবা গতিকে হাৰাংশটো অলপ চাই থাকিবা কাৰণ মানুহে মেথছত কি কৰে হাৰাংশ নাচাই খালি অনুশীলনী কেটা কৰি যায় পাছত নোৱাৰে মানে হিয়তে গতিকে হাৰাংশ কেটা চাবা তাৰ পৰা MCQ বেস কোৱেশ্চন দিব পাৰে আৰু মই কৈছো যে তিনটাৰ পৰা এটা আহিব আৰু এই ফৰ্মুলাটো বেস কৰি MCQ দিয়ে ইয়াত ধৰিলো তোমাৰ -b দিয়া আছে কেতিয়াবা দিব কি +b ইয়াত দিয়া আছে 4ac কেতিয়াবা দিব 4bc গতিকে এনেকুৱা মানে অপচন দিব তোমালোকে ধৰিব লাগিব নহয় এটো ভুল এটো শুদ্ধ গতিকে তেনেকে MCQ দিব এটা কৰিব লাগিব গতিকে 4 নম্বৰ চেপ্টাৰত এইখিনি আছিল আমাৰ কমন পৰৱৰ্তী 5 নম্বৰ চেপ্টাৰৰ ভিডিও বনাম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নেক্সট ভিডিওবোৰ পাই থাকিবা সকলোকে ধন্যবাদ থাকিল